गुड मर्निंग एवरीवन आपलोक सकलोके मोर अन्य एटा भिडिओ स्वागतम जनाइছোঁ। तो এইখন हल मोर मिनी गार्डेन। तो আজি भिडिओটো এইখিনিৰ পৰা আৰম্ভ কৰোঁ। भिडिओটো সকলোকে চাই থাকক। মই কেক বেকিং কোर्स কৰি আছোঁ। তো আজি সেকেন্ড ডে। তো আজি মেমে ডৰেমন কেক ডেকোৰেশ্যন কৰিবলৈ শিকাই আছে। তো ফাৰ্ষ্ট কেক বনাবলৈ শিকালে, সেইটো হৈ গ'ল, বনাব শিকিলোঁ। তাৰপিছত আজি ডেকোৰেশ্যন কৰিছে আজি ডৰেমন কেক, আৰু সেইকাৰণে চবকে এবাৰ এবাৰ বনাবলৈ দিয়ে। ইমান ধুনীয়াকৈ শিকাই দিছে আৰু বহুত ভাল লাগিছে শিকি, নিজৰে ভাল লাগিছে শিকি। এতিয়া মেমে বৰ্তমান শিকাই আছে, আমিও শিকি আছোঁ। তো বৰ্তমান আমাৰ কেকটো হৈ গ'ল বনোৱা। তো এতিয়া চবে মেমে কৈছে যে ফটো মাৰি লোৱা, তেতিয়া পাছতে মানে ডৰেমন কেক বনাওঁতে যোনটো আমি ষ্টাইলত বনাইছোঁ তেতিয়া সেনেকৈ বনাব পাৰিবা। তো এইটো আমাৰ বনি গ'ল ডৰেমন কেক। তো এইটো আজি কাটিং নকৰে, তো এতিয়া থৈ দিব, এইটো কাইলৈ কাটিং কৰিব। এইখিনি হ'ল যোনখিনি মানে কেকৰ যোনখিনি কাটে পিনি আধা থাকি যায় নহয়, সেইখিনি মানে যোনখিনি ক্ৰীম থাকি যায় তাৰ লগত এনেকৈ মেটচ কৰি পিনি সেনাই পিনি এনেকৈ লাডু বনাবলৈ দিছে। সেইটো মানে কেতিয়াও পেলনীয়া নহয়, সেইটো মানে গোল গোল লাডু হৈ পিনি তাত কেক ডেকোৰেশ্যনৰ লগত স্প্ৰিংকল লগত দি দিব। তাৰপৰা ধুনীয়াকৈ ডেক'ৰ কৰা হ'ব। এইখিনি মঠি পিনি লাডু বনাব। তো চাই থাকক, সেইসকলকে দেখি থাকিব কেনেকৈ বনাইছে। এইকেইটা যোনকেইটা লাডু বনোৱা হয় সেইকেইটা মই স্প্ৰিংকল লগাবলৈ দিছোঁ আৰু মই লগাই আছোঁ। এই আমাৰ কেক ৰেডি হৈ গ'ল, আৰু লগতে স্প্ৰিংকল লাডু ৰেডি চব। আমাৰ ক্লাছ শেষ হৈ গ'ল, আৰু আমাৰ পোৱালীয়ে বাহিৰলৈ আহি পূৰা দৌৰি ফুৰিছে, বতাহ মাৰিছে ইমান ধুনীয়াকৈ, জেগাডোখৰ ইমান ধুনীয়া, সি একদম ভাল পাইছে। এতিয়া দৌৰি ফুৰিছে, বাহিৰৰ ৰুমতে আছিলে যে খেলি, এতিয়া মানে বাহিৰত খেলিবলৈ পাই বৰ ভাল পাইছে। मैम का घर अलग है, हमारा घर अलग है। केक बना के हो गया, कटिंग कल करेंगे, है ना दीदी? और क्या, हम सोचा किसी को बोल रही हूँ, इसीलिए बोल रही हूँ, वीडियो बना रही हूँ इसीलिए बोल रही हूँ। हम लोग घर जा रहे हैं। ये देखो बदमाशी का बच्चा, इसको घर नहीं जाना है, खींच खींच के लेके जा रही हूँ। देखो बदमाशी का नतीजा, क्योंकि ये इतना ज़्यादा बदमाशी है। বৰ্তমান ঘৰ আহি পালোহি। তো শাক গুচাই আছোঁ, শাক আজি বনাব লৈছোঁ খুতৰাই খৰিচাই মাছে। তো এইখিনি গুচাই লৈছোঁ, বনাই লওঁ ভাত পানী, ইমান ডাঙৰকৈ ভোক লাগিছে। আজিৰ কাৰণে এইখিনিয়ে হৈ যাব। দালি আৰু খৰিচাটো মই ইয়াত চিটি লগাই থৈছোঁ। তো মাছটো আহক, মাছটো ফ্ৰাই কৰি পিনি এইখিনি ভাজিম, তাত দালিখিনি ঢালিম, তাৰপৰা মাছ দি দিম, বাছ হৈ যাব। দুপৰীয়া ভাত পানী খাই আজৰি হৈ মোৰ কেক এটা বনাই থোৱা আছিলে, আৰু সেইটো ডেক'ৰেশ্যন কৰিবলৈ আছিলে। ক্ৰীমো মই আনি ল'লোঁ, তাৰপিছত একদম কেক ডেক'ৰেশ্যন কৰা কামত লাগি গ'লোঁ। তো এতিয়া মানে গধূলিও হৈ গ'ল, মই ডাইৰেক্ট গধূলিয়ে মানে কেক ডেক'ৰেশ্যন কৰিম বুলি ভাবিলোঁ। পাছবেলা অকণমান ৰেষ্ট ল'লোঁ। এতিয়া গধূলি, এতিয়া 11-12মান বাজিছে। মই কেক ডেক'ৰেশ্যনত বিজি আছোঁ, কেক ডেক'ৰেশ্যন কৰি আছোঁ। কেক ডেক'ৰেশ্যন কৰি আজি এইটো বনাই পিনি কাইলৈ এইটো লৈ যাম মেমক দেখুৱাবলৈ। তো সেইটো কাৰণে এইটো বনাইছোঁ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই কেনে পালে। আৰু মানে এতিয়া ইমানেই ভাগৰ লাগিছে, তথাপিতো মানে মেমক দেখুৱাব লাগে কাৰণে বনাই আছোঁ কেক। মানে কেকটো বনাই থোৱা আছে, অকল ডেক'ৰেশ্যন কৰিবলৈ আছে। তো এতিয়া ডেক'ৰেশ্যন কাৰণে মই লাগি আছোঁ। লগতে পোৱালিটোক শুৱাই ল'লোঁ। সি শুই আছে যদিও মানে অকলে সি নুশুৱে যে বিচনাত, মাজে মাজে সাৰ পাই আছে, তাকো মাজে মাজে মোৰ চাবলগীয়া হৈছে। একদম মানে নক'ব আৰু। হ'ব, আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই। Thanks for watching my video. Please subscribe my channel and share and comment.
থেংক ইউ।